কবিতাৰ শিৰোনাম গুড মৰ্ণিং আৰু গুড নাইট। কথা হৃদিদীপ্ত ৰয়, সুৰ ৰেহানা চৰকাৰ। মোৰ প্ৰতি পুৱাই আৰম্ভ হৈছিল তোমাৰ গুড মৰ্ণিং মেছেজেৰে, আৰু ৰাতি টোপনি আহিছিল তোমাৰ গুড নাইট মেছেজটোৰে। তোমাৰ সেই গুড মৰ্ণিং মেছেজটোত যে আছিল মোৰ দিনৰ প্ৰতিটো যুদ্ধত জয়ী হোৱাৰ শক্তি। ভাবিছিলোঁ তুমি সেই আকাশখনৰ দৰে বিশাল, মুক্ত আৰু শুদ্ধ, কিন্তু নাই, তুমি আছিলা এজাক ধুমুহা, যাৰ লক্ষ্য আছিল মোৰ হিয়াখন ভাঙি থৈ যোৱা। কেতিয়াও ভবা নাছিলোঁ তোমাৰ সেই মৰমবোৰৰ পিছত লুকাই আছিল অকল মোক ধ্বংস কৰাৰ পৰিকল্পনা। আজি তুমি নাই, লগতে নোহোৱা হ'ল মোৰ টোপনি। কিয় কৰিলা এই বেয়া অভ্যাসটো মোৰ? এতিয়া জীৱনৰ প্ৰতিটো সন্ধিয়া মোৰ মনলৈ লৈ আহে ভয় আৰু দুৰ্বলতা। আশা কৰিছিলোঁ তুমি মোৰ জীৱনত স্থায়ী হ'বা, কিন্তু মোৰেই ভুল। কেনেকৈ পাহৰিলোঁ পৃথিৱীত যিকোনো বস্তুৱে স্থায়ী নহয়। আজি নিজকে অস্তিত্বহীন লাগি জানো, কাৰণ মোৰ আৰম্ভ আৰু অন্ত যে তুমি আছিলা।